স্বাগতম জনাইছোঁ। আজি সৰস্বতী পূজা, সকলোৱে চাগে ৰেডি হৈ গ'ল। মই গা ভাল নহয়, সেইকাৰণে নগ'লোঁ। মাইনাক পঠাই দিম দেউতাকৰ লগত। আৰু আজিৰ দিনটো মনত পৰে, আমিও এনেকৈ গৈছিলোঁ সৰস্বতী পূজাত। সাজি কাচি কিমান ভাল লাগিছিল, সেইটো এটা সুকীয়া অনুভৱ, বৰ ভাল লাগে। সেয়ে ৰাতিপুৱাই যাওঁ, সোনকালে কাম কৰিব যাওঁ, কাম কৰি আহি আকৌ ধুনীয়াকৈ সাজি কাচি যাওঁ লগৰবোৰৰ লগত। এতিয়া ছোৱালীৰ সময়। এয়া ছোৱালী ৰেডি হৈছে, লেহেংগা পিন্ধিছে। লেহেংগাযোৰ পিন্ধিব পাই যে কিমান ফূৰ্তি, সেয়া তাইক দেউতাকে লৈ গ'ল আৰু এনেকৈ তাই সেৱা লৈ আহিলে। আৰু মানে সেই বৰ ভাল পালে, কাৰণ সিহঁতে প্ৰথম দেখিছে আৰু যিমান যি নহওক নতুন ড্ৰেছ পিন্ধা তাইৰ হেঁপাহ। এয়া লেহেংগাযোৰ তাইক মামা আইতাকে দিছিলে বাৰ্থডেত। সেয়া আৰু এই ভতিজাজনী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইফালে ৰেডি, দেউতাকৰ লগত যাব ৰেডি, দুইটাই বাইকত তাইক লৈ গ'ল। আৰু এইফালে আমাৰ ৰেডি কেনেকুৱা লাগিছে সেয়া চাওকচোন। তাই মানে ফটো উঠিব নিদিয়ে, মই জোৰ জবৰদস্তি উঠাইছোঁ আৰু সেয়া প'জ দি এটা ঠাইত নাথাকে আৰু মুঠৰ ওপৰত। আৰু এনেকৈ আমাৰ সৰস্বতী পূজাৰ এয়া সৰস্বতী ৰেডি। আৰু এয়া ভতিজী, সিহঁতে আহি মাত দিলে। এয়া ধুনীয়াকৈ ষ্টাইল কৰি গৈছে, সেয়া চাওকচোন, বৰ মৰম লাগিছে নহয় জানো। সেয়া তাই ধুনীয়াকৈ ক্লিপ মাৰি পূৰা ষ্টাইল কৰি গৈছে আৰু এয়াই সময়। আৰু এনেকৈ